নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল হাগৰিকা চেতিয়ালৈ আশা কৰিছো সকলো ভালে আছে বহু দিনৰ পিছত আজি এটি নতুন ভিডিঅ' লৈ আহিলো আশা কৰো আপোনালোকে সকলোৱে ভাল পাব পুৱা 11 মান বজাতে আমি তিনিওটা ওলালো ওচৰতে থকা বাৰীখনলৈ বুলি মানিমুনি বুটলিবলৈ যাম আজি মানিমুনিয়ে আমাৰ বেটাই আজি ভাত খাব ন খাব নাই মানিমুনি খাবা নাই মানিমুনি খাবা না হে মানিমুনি আনি দে এয়া মানিমুনি আনি দে এতিয়া আমি এতিয়া এইখন বাৰীত মানিমুনি বুটলিম এনে পেলাই দিছা লোকে খাবলৈ পোৱা নাই ইমান ডাঙৰ ডাঙৰ আছে এই বেগটো আছে বাপৰে অলপ ডাঙৰ মোলানি ইমান ডাঙৰ ডাঙৰ কিনো দেখি ফূৰ্তি কি এইটো বেঙেনা কি এইটো আরে নুচুবা খজাব হি কোনটো চাও কোনটো নাচাও লাগিছে আয় ঐ আয় ঐ আয় ঐ সারি সারি রাত মেরে দুনবন চিঙিহে দিছো দেই এইডাল লছ কচি চাওঁ লছ কচিডাল ভালকৈ দেখাই দিয়া লছ কচি দে আমাৰ আলহী এগৰাকী মোবাইলত ব্যস্ত টোপনি ধৰিছিলে আৰু টোপনি ৰাণী এইফালে এগৰাকী মোবাইলত ব্যস্ত ঘৰত কথা পাতিবলৈ নাপায় যে লাজ লাগে সেইটো ফালে চাহ
ইমানেই মানে বৰা পিঠাখিনি এজনী আমাৰ খুৰী কাৰ্বি আংলঙৰ খুৰী এজনী মা এজনী জেঠাই চাহ খোৱাৰ পিছতে লৰালৰিকৈ ভাতৰ যোগাৰ কৰি দিলোঁ নিৰামিষ এসাঁজ ভিডিঅ' হৈ আছে আমাৰ এইফালে অথবা অকুৱে কি খাইছা তুমি কি খাইছা একদম চিম্পল কিন্তু কেইবাটাও আইটেম বনাইছে আমাৰ বামুণীয়ে বনালে ব্ৰকলি আৰু আলুগুটি ভাজি অকল আলু পিটিকাহে কৰিলি আৰু আলু পিটিকা কচুথুৰি ঔটেঙা এইফালে বিলাহী মিঠা আচাৰ এইফালে এইখিনি কি আছিলে বেঙেনা পিটিকা এইফালে আলু আৰু কি দোৰোণ বন এইফালে চালাড বন্ধাকবি গাজৰ বিলাহী এনেকে ভাল নাজানে আজি আমাৰ জাতিৰ আলহী নিৰামিষকে খোৱা পঠিয়ালো ওচৰত দোকান এখন পাবলৈও নাই মাছটো বাদেই মাংস একোৱেই নাই ঘৰত কুকুৰা নাই হাঁহ নাই মানুহজনীও নাথাকোঁ মাজে মাজে আহোঁ আহিলেও খানাটো ভালকৈ খাওঁ বাৰু কিন্তু আজি ইমানে বেয়া দিনত আহিলে মানে উপায় নাই ন দাদা তেতিয়াহ'লে খাই বৈ মাহঁত যাবলৈ ওলাল তাৰ আগতে খুৰী গ'লগৈ ভাইটিৰ লগত ঘৰলৈ নাযাক নেজানো আহা আমি একেলগে থাকিম আহা আজিৰ ব্লগটো ইমানতে সামৰণি মাৰিছোঁ আপোনালোকে শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ আৰু মোৰ ভিডিঅ'বোৰ যদি ভাল পায় তেতিয়াহ'লে লাইক এটা কৰি দিব আৰু কমেণ্ট কৰিব আৰু যদিহে মোৰ চেনেললৈ নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ